আমাৰ আলহী সোনা সোনাৰ লগত আম্মা ন বহুত দূৰৰ পৰা আহিছে বেছিৰি কষ্ট কৰি এয়া সোনাৰ আম্মা বহুত ধুনীয়া থেংক ইউ মোৰ কাৰণে মৰম হে গাইছ মই আহি পালোঁ দিদি পাই আহি কেনে মই ফ্ৰেছ হৈ এই আমাৰ পপুলুটোক ল'বা লাগে আহনা কি আম্মা অক হেল্ল' গাইছ হেল্ল' আৰু ফেফেৰি কি কৰি আছে চাবিনে গাইছ তো ফেফেৰি মেকআপ কৰি আছে মানে মেহেন্দি লগাই আছে তো এয়া এইফালে আণ্টি নমস্কাৰ আণ্টি ভাল লাগিলে অহাৰ কাৰণে আৰু এইটো আমাৰ এইটো জিয়ানা গাইছ আপোনালোকে চিনিয়ে পায় আৰু আমাৰ মেহেন্দি আৰ্টিষ্টজনী এজনী ভণ্টি কি নাম তোমাৰ মোৰ নাম সোনা 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 কি লিখা কোঁৱৰ সোনা কোঁৱৰ আৰু মোৰ ফেফেৰি কি মেহেন্দি লোৱাৰ কাৰণ এনেই আচ্ছা তুমিতো আৰু চব কৰা তাৰ স্মাৰ্ট তোমাৰ আৰু কোনো নহয় মেহেন্দি দাগে নাযায় হাতৰ পৰা আকৌ মেহেন্দি লগাবহে হয় মই কোৱাৰ কাৰণে নাই তো এয়া আমাৰ ভণ্টি মেহেন্দি লগোৱা ষ্টাৰ্ট কৰি দিলে তাই একচুৱেলি ভাল মেহেন্দি আৰ্টিষ্ট হয় তো প্ৰফাইলত চাব পাৰে চেক কৰিব পাৰে আপোনালোকে তো ফেফেৰিকো লগাই আছে এয়া ষ্টাৰ্টিং আপোনালোক দেখাই আছোঁ ফাইনেল লুকছটো কেনেকুৱা হয় তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক দেখাই আছোঁ নমো ক হেল্ল' ক হেল্ল' তো এয়া সোনাই মেহেন্দি লগাই আছে কেনেকুৱা লাগিছে আৰম্ভণি ন শুনো দেখি ভাল লাগিছে ন কেমেৰাত মানে দেখি ভালে লাগিছে কিন্তু ৰিয়েলত ইয়াতকৈ বহুত বেছি ভাল লাগিছে তো এই যিটো মেহেন্দি লগাই মানে তাই নিজে লগাই তো অলৰেডি বহুতক লগাইছে মোক আৰু এই যিটো মেহেন্দি ইউজ হৈ আছে বৰ্তমান এইটো কোনো ধৰণৰ মানে কমাৰ্চিয়েল নহয় দোকানৰ পৰা কিনা নহয় তাই নিজে নিজৰ ঘৰত বনাই প্ৰস্তুত কৰে আৰু সেই বস্তুটোৱে তাই যাক মানে মেহেন্দি লগায় তো সেইটো লগাই দিয়ে আৰু সেইকাৰণে চাগে আজি ইমান ফেমাছ ন সোনা এইটো চিক্ৰেট ন তোমাৰ তো এইটো ক'ব নোৱাৰে একদম টপ চিক্ৰেট তো মানুহৰ কিবা এটা মানে ক্ৰিয়েটিভিটি পপুলাৰ হ'ব লাগিলে বহলভাৱে যাব লাগিলে কিবা এটা টপ চিক্ৰেট লাগিবই ন তো সেইটো মানে সোনাৰ ইয়াতে সোমাই আছে নিজৰ মেহেন্দি যিটো বনাই তাত আছে তো এয়া দেখিবলৈ কেনে লাগিছে গাইজ কমেণ্ট কৰি ক'বি আৰু ফেভৰি আজি মনটো ভাল লাগি আছে হয়নে तुम्हारे नाम सियारे तुम्हार समान हब তুমি জানো বুজানে তো এয়া আজি সোনাক দেখিছে সোনা বি এ ফাৰ্ষ্ট চেমত পঢ়ি আছে সোনা বাট সোনাই পঢ়াৰ লগতে মানে ষ্টাডিৰ লগতে ৰৈ থকা নাই তাইৰ যিটো মানে ক্ৰিয়েটিভিটি হাতৰ লগতে বহুত ক্ৰিয়েটিভিটি আছে যিটো পঢ়াৰ লগতে সকলোৱে সফল ৰাখিব নোৱাৰে মানে একলগত কণ্টিনিউ কৰিব নোৱাৰে যিটো কাম কৰি আছে এইটো হ'ল মেহেন্দি আৰ্টিষ্ট তাৰ উপৰি বহুতকেইটা কৌশল লুকাই আছে মানে ক্ৰিয়েটিভিটি এটা হ'ল মেকআপ আৰ্টিষ্টো হয় তাই মেকঅভাৰো কৰে ব্ৰাইডেল মেকআপ পাৰ্টি মেকআপ এভৰিথিং মানে গোটেইখিনি কৰে তাৰ উপৰি কি কৰা সোনা আৰু আচ্ছা তো ভাল লাগে এনেকুৱা মানে দেখিলে ছোৱালী মানুহ হৈ পেলাই ইমানখিনি কৰি আছে পঢ়াৰ লগতে এইখিনিও তাই আগবঢ়াই লৈ গৈ আছে সমানে কোনো ধৰণৰ মানে কম্প্ৰমাইজ কৰা নাই বাট পঢ়াটো বেয়া নহয় এইবিলাকে মানে পঢ়াৰ লগত এনেকুৱা ধৰণৰ কিছুমান কাম কৰি লৈ যায় মানে থমকি নৰয় সেইবিলাক সদায় টেলেণ্টেডে হয় মানে স্মাৰ্টেই হয় জানে মোৰ নিচিনা তোমাৰ নিচিনা নহয় মোৰ নিচিনা সোনাই নিজৰ হাতৰ পকৰাৰে এইটো কাম কৰি আছে যি সোনাৰ কলা তো সঁচাকৈ কলাক ল'বলগীয়া এয়া আপোনালোকে দেখি পাইছে এভৰি হাতখনৰ লুকছে মানে চেঞ্জ কৰি দিলা তোমাৰ মুখখন আছে নহয় চিন পাবৰ কাৰণে হাত এয়া হ'ল জাষ্ট কামাল অফ সোনা মেহেন্দি আৰ্টিষ্ট সঁচাকৈ ভাল লাগে মানে ছোৱালী হৈ জন্ম পাওঁতে ভাল লাগিছে সিহঁতৰ কাৰণে কি নাই মেহেন্দি লোৱা এদিন থাকে এদিন বোলে আৰু কিবা কি আছে সংগীত আৰু
মানে বিউটি পাৰ্লাৰটো যায়ে থাকে এক মাহমান বিয়াৰ আগত আমাৰ ল'ৰাগিলাৰে ভাল ন হাতখন ধুলো চুলিকেইটা পনীয়া দিলোঁ হাতেৰে মুখত অলপ কিবা মানে বৰ প্লাছ যিয়ে নাথাকে আৰু টেবুলখনত যি পাকে বহি দিলোঁ আমাৰ চাফিচিয়েণ্ট হৈ গ'ল কিন্তু সেইটো আমাৰ লছ একচুৱেলি সিহঁতে মেকআপৰ নামত 50,000 মান টকা তাতেই খেদায় এলা আমি দিব লাগে আকৌ লাষ্টত হয় নে নহয় তো কি ক'ম আৰু হাতী চলি হৈ জন্ম লোৱাই নহয় হয়নে পুৰা আৰাম চব কৰিব পাৰে পইচাৰ টেনশ্যন নাথাকে আছেইতো বেংকত দিবইতো এতিয়া আৰু আমি এফালে নিজৰো চাব লাগিব এফালে ফেমিলিৰো চাব লাগিব আমাৰ পৰ্বটো চলি আছে আৰু মই বহি আছোঁ আমাৰ বহা কাম কিয়নো মই ল'ৰা মানুহ আৰু ফেমিলি ছোৱালী মানুহ কাম চলি আছে মোৰ নামটো লিখি ল'বি ক'ত হাতৰ নাম লিখি কি হ'ব মোৰ দিলত আছে নহয় না মানে মোৰ দিলত আছে তোমাৰ নাম গাইছ হাতৰ নাম লিখি কি হ'ব আছে নহয় অন্তৰত সেইটোৱে অন্তৰত থকাটোৱে মেটাৰ কৰে মজা লাগছে মজা কালি কাৰোবাৰ বিয়া খাব মাতলি ভাল আছিল গাইজ কি ক'ব সোণাৰ যিটো মেহেন্দি লগাই থকা স্পীড দেখিছে আপোনালোকে সেই স্পীডতে গম পায় কিমান স্মাৰ্ট হয় কিমান মানে প্ৰফেচনেল হয় তো প্ৰফেচনেল কাৰণে এই স্পীডটোত মানে মেহেন্দি লগাব পাৰিছে আন্টি কি কৰি আছে ঘৰৰ কাম কৰি আছে নেকি পুৰা আলুৰ গজালি এতিয়া মাটি চাটি থাকিলে আমি ৰুব পাৰিলো আমাৰ মাটি নাই যে সঁচাকে মই সেই কথা কৈ আছো আমাৰ মা কিন্তু একদম সৰু চলিৰ নিচিনা মাক ভাল লাগিছে কথা কোৱা মানুহ পালে আৰু কৈয়ে থাকিব তেনেকাই আৰু দে মাই ভাল লাগিছে ন কথা পাতি দে অভিমানী ধাৰে কিনো কৈ গোপনে তুমি তাকেতো গাইছ মেকআপ আৰ্টিষ্ট আহিলে মই কেমেৰা থাকিব লাগে মোৰ মই কেমেৰামেন তোমাৰ বেকগ্ৰাউণ্ডৰ আৰৰ মানুহটো মই কেমেৰামেন কিন্তু মোৰ প্ৰসংগীয়াকে দিন গৈছা ধরে দিন কি কমার পাশে মজা কণ্টিনিউয়াছলি 2-3 ঘণ্টা এনেকে আৰ্ট কৰাটো হাতেৰে তো সেইটো ক'ব গ'লে বহুত ডাঙৰ কাম গম পোৱা নাই বহুত ডাঙৰ কাম তো এই ষ্ট্ৰেন্থটো সকলোৰে নাথাকে সেইকাৰণে সকলোৱে মেহেন্দি আৰ্টিষ্ট হোৱাটো ইমান সহজো নহয় চ' সেইকাৰণে সোনা ব্ৰাইট হওক আৰু আগুৱাই যাওক এনেকৈ সদায় ভাল হৈছে চাওঁ এইখনত অসম তিনবাৰ আহিলোঁ এতিয়া অন্তিম মানে প্ৰচেছ লাষ্ট ইভিনিং হ'ব আৰু ফিনিচিং মানে চলি আছে আজি কোনে ভাত কৰি দিব নকম দে আৰু হাতকেইটা কিন্তু বাৰুৱান দিব লাগিব মই বাচন হয় নেকি গাইজ এয়া হ'ল ফাইনেল লুকছ ফেফেৰি হাত দুখন দেখিছে না গাইজ সোনাই চেঞ্জ কৰি দিলা একেবাৰে মই গা ধোৱাতে সঙা পিন্ধি ল'ম হয় নেকি আৰু এয়া একমাত্ৰ হাতৰ যাদু সোনাৰ হাতৰ নাজানো সৰু মিনি কিন্তু কামটো কিন্তু বহুত ডাঙৰ হ'ব এয়া হ'ল এটা বিদ্যা যিটো বিদ্যা মানে কৰিব লাগিলে ষ্ট্ৰেংথ লাগিব হয়নে ধৈৰ্যও লাগিব 3-4 ঘণ্টা কণ্টিনিউয়াছলি এখন হাতেৰে আৰ্ট কৰি থকা বহুত কষ্টকৰ কাম তো ইমান ধুনীয়া এটা লুকছ দিয়াৰ কাৰণে থেংক ইউ সোনা আৰু কি বুলি ধন্যবাদ দিম হয় দেই মই দেমে ইন্ডিয়া কি ভাল পাওঁ মানে আন্টিটো আমাৰ মান ফেল হৈ গ'ল কম আৰু নিজৰ মানে ঘৰৰ নিচিনা আৰু তো আকৌ আহিবা লগ পাম আৰু সোনাৰ মানে এবাউট সোনা কি আছে আৰু মানে শিক্ষা বুলিয়ে ক'লো গতিকে এইবিলাক এটা শিক্ষাও হয় আৰ্টো হয় তো আমি জানিম আৰু কি ক্ৰিয়েটিভ মানে মনত পৰি আহিছে তোমাৰ ফুল নেমটো মোৰ ফুল নেমটো কি কম ইনষ্টাগ্ৰামৰটো ক'ম নে এনে ক'ম যেটো তোমাক মানে পাব্লিকে বিচাৰে সোনা মেহেন্দি আৰ্টিষ্ট মাৰিলে আপুনি ইনষ্টাগ্ৰামত গম পাব মোক তাতে পাব আৰু মই মেহেন্দিও কৰোঁ মেকআপো কৰোঁ তাৰপিছত হেয়াৰ ষ্টাইল কৰোঁ পাৰ্লাৰৰ কাম কৰোঁ এইবোৰ কৰোঁ আৰু
তাই কিন্তু পঢ়ি আছে গাইজ BA ফাৰ্ষ্ট চেম অনলি ষ্টাডিত ফ'কাছ কৰি যে বেলেগ কাম কৰিলে মোৰ পঢ়াটো এনেই যাব সেইটো নহয় গাইজ কামৰ মাজেদি পঢ়িব লাগিব পঢ়াৰ মাজেদি কামো কৰিব লাগিব তো চোৱাচোন ধুনীয়া ছোৱালীজনী বেছি বয়স হোৱা নাই পঢ়িও আছে তাৰ লগতে ইমান ধুনীয়া হাতৰ এটা বিদ্যা যিটো বিদ্যা মেহেন্দি মানে পপুলাৰ বুলি ক'ব পাৰি মেহেন্দি মানে সকলোৱে বিচাৰে তো হাতৰ এটা ভাল সুন্দৰ লুক চাবৰ কাৰণে ডিজাইনটো ভাল হ'ব লাগিব ডিজাইনটো ভাল হ'লেও নহ'ব মেহেন্দি দিয়া মানুহজনে হাতখনো ভাল হ'ব লাগিব যি দিয়ে তো সেই হাত দুখন হৈছে এই দুখন চোৱা কিমান কষ্ট কৰিলে বেলেগৰ হাত ৰণাক আনি দিলে যিবিলাক কৰি দিলে কিন্তু তাইৰ হাত দুখন লেতেৰা হৈ গ'ল এয়া হ'ল দি আৰ্ট দ্য আৰ্টিষ্ট চ' যিসকলে মানে কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰে গুৱাহাটীৰে হয় অল অভাৰ আছাম যদি বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰটো মই ডিছক্ৰিপশ্যনত মেনশ্যন কৰি দিম ভিডিঅ' স্ক্ৰীণতো আহি আছে তো আপোনালোকে যেতিয়া বিচাৰে যোগাযোগ কৰিব আৰু পাৰিলে ৩-৪ দিন এডভান্স হ'ব কিয়নো তাই মেহেন্দিটো নিজে ঘৰতে প্ৰস্তুত কৰে বেলেগৰ পৰা মেহেন্দিটো নানে তো দেখা পাইছে মানে মেহেন্দিটো লগাব বেছি টাইম হোৱা নাই মানে ইনষ্টেণ্ট ড্ৰাই হৈ যায় তো বেছি কষ্টও নহয় লোৱা মানুহজনৰ মানে হাতটো বেলেগে কৰি দিব নালাগে কাপোৰো বেলেগে ধৰি দিব নালাগে গাইজ লগাই দিছে 10 মিনিট পিছত ড্ৰাই হৈ গ'ল উঠাই দিব পাৰিব আৰু উঠা মানে জলদি উঠাই দিলে মানুহবোৰ ভাবি পৰে এই 10 মিনিটত উঠাই দিলে আৰু কালাৰ আহিব নাই তো চাফে ফেৰে হাত ধোৱা দেখি দিয়ে মই মিছা কথা নকওঁ তো গোটেইখিনি তাই নিজৰ হোমমেড হয় নিজে কৰাই নিজে দিয়ে তো এইটো মানে অকল মেহেন্দিটো অৰ্ডাৰ কৰিলে নাপাব মেহেন্দিৰ লগতে তাই আৰ্টো কৰি দিব গোটেইখিনি কৰি দিব তো আপোনালোকে কণ্টেক্ট কৰিব গাইজ আশা কৰিলোঁ তো এনেকৈ আগুৱাই যাওক সোনা আমিও দোৱা কৰিম আপোনালোকেও আশীৰ্বাদ কৰিব দোৱা কৰিব সোনা আগুৱাই যাওক তো তাইৰ এই বিদ্যাটো এটা ভাল বিদ্যা পোৱালি লৈছে লগতে পঢ়াটো আছে তো এনেকৈ আগুৱাই যাওক থেংক ইউ ইউ ওয়েলকাম আমাৰ ঘৰত তাই বহুত আগতে মেছেজ কৰিছিল মই কৈছোঁ তাই কৈছিল দেচোন বাৰু মই টাইম মিলিয়ে আহিম তাৰপিছত আজি কথা নকয় টাইম মিলিলে ভাল লাগে কোন কোন আছে তোমাৰ ঘৰত আৰু ভাইটি কিমান পঢ়িছে ভাইটি চুপি কৰিলা কেনেকুৱা লাগিল আমাৰ ঘৰতে ভাল লাগিছে আহিবা দেই তো গাইজ এইটো বিজি আজি হোৱাটছআপ মই কৈ দিয়া নাই গাইজ ডাইৰেক্ট সঁচা কথা মই হোৱাটছআপ কৈ দিয়া মই দিনটো লেটছে পোৱা নাই আহি কেনে মনটো শুনিবা ডাইৰেক্ট আহি কেনে গাইজ তো ভাল লাগিল সোনা আহিল সোনা আন্টি আমাৰ মানুহৰ পৰা ফেন কৰি গৈছে আমি টাইমে নাই পুৰা কথা বেইনেগাল মাৰি আছে আৰু আমি বঢ়িয়া ভাল লাগিল নাই তো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো আজি এইখিনিতে এণ্ড কৰিছোঁ তো সোনাৰ আইডিটোতো থাকিবই আপোনালোকে কণ্টেক্ট কৰিব আৰু ভাল ডিছকাউণ্টত কৰাই দিব ঠিক আছে তো আমাক লাগে আমাক কল কৰিব আমি ডাইৰেক্ট কৰি কিনে সোনাই আমাৰ খবৰ কৰি দিম হ'ব আন্টি যাব হা ঠিক আছে মই যাওঁ সোনা যাবা হা দিয়া Ojalá me sé, uku kopise তোমাকে দেখি দুটি নয়নৰ কি যে খৰ